নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো আমি নৱমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ বিষয়ে পঢ়ি আছিলো হয়নে আমি ইয়াৰ 1 নম্বৰ খণ্ডটো আপলোড দিছিলো আমি তাত কি আলোচনা কৰিছিলো পদাৰ্থ কি হয় বা পদাৰ্থবোৰ কিহেৰে গঠিত বা পদাৰ্থৰ গঠন হোৱাৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ কি বা পদাৰ্থবোৰ কি অৱস্থাত পোৱা যায় আদি বিষয়বস্তুবোৰ আমি আলোচনা কৰিছিলো হয়নে তো আজি আমি এই খণ্ডটোত সেই পাঠটোৰ বাকি থকা বিষয়বস্তুখিনি আমি আলোচনা কৰিম তো আহা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ খণ্ডটোত পঢ়িছিলো যে আমি উষ্ণতাৰ তাৰতম্য ঘটাই কোনোবা এটা পদাৰ্থ এটা অৱস্থাৰ পৰা আমি আন এটা অৱস্থালৈ নিব পাৰোঁ হয়নে তো আমি সেই উষ্ণতাটো কেনেকৈ জোখা হয় বা ইয়াক গাণিতিকভাৱে কেনেদৰে প্ৰকাশ কৰা হয় তাৰ বিষয়ে জানো আহা এটা আছে বিভিন্ন উষ্ণতাৰ মাপ তো উষ্ণতা আমি প্ৰধানতঃ তিনিটা এককত প্ৰকাশ কৰিব পাৰোঁ সেই তিনিটা হৈছে কেলভিন সেলসিয়াস আৰু ফাৰেনহাইট এতিয়া এই সেলসিয়াসটো কেলভিন আৰু ফাৰেনহাইটৰ লগত সম্পৰ্ক হৈ আছে ইহঁতৰ মাজত ৰিলেচন আছে আমি সেই ৰিলেচন ইউজ কৰি বিভিন্ন আমি উষ্ণতাৰ মাপটো আমি কেলভিনৰ পৰা সেলসিয়াস বা সেলসিয়াসৰ পৰা ফাৰেনহাইটলৈ লৈ যাব পাৰোঁ ঠিক আছে আমি কেলভিনটো সিম্পলি কে আখৰে সূচাও আৰু সেলসিয়াসটো আমি সি আখৰে সূচাও হয়নে আমি সেলসিয়াসটো ডিগ্ৰীত প্ৰকাশ কৰোঁ আৰু ফাৰেনহাইটটো আমি ডিগ্ৰীত প্ৰকাশ কৰোঁ এটা কেলভিন আৰু সেলসিয়াসৰ সম্পৰ্কটো হৈছে কেলভিন ইকুৱেল টু সেলসিয়াস প্লাস 273.1.15 গতিকে আমাক যদি কোনোবা এটা উষ্ণতাৰ মাপটো যদি আমাক সেলসিয়াসত দিয়া থাকে তেতিয়া আমি ইয়াক সিম্পলি আমি কেলভিনলৈ লৈ যাব পাৰোঁ আমাক ধৰি লৈছো এটা উষ্ণতাৰ মাপ দিয়া আছে 0 ডিগ্ৰী সেন্টিগ্ৰেড হয়নে আমি হেতু কিয় দিয়া আছে সেলসিয়াসত দিয়া আছে আমি যদি কেলভিনলৈ নিব লগা হয় আমি তেতিয়া কি কৰিম সিম্পলি আমি 273 লগত আমি 0 টো এড কৰি দিম এড কৰিলে কি পাম 273 কেলভিন পাম আমি যেতিয়া ম্যাথমেটিক্যাল অপাৰেচন বিলাক কৰিম আমি যেতিয়া গাণিতিকভাৱে প্ৰকাশ কৰিম তেতিয়া যেটো ইয়াত যে আছে 273.15 এই 0.15 টো কি হয় এই 0.15 টো আমি নধৰো আমি ইয়াৰ কি ধৰো 273 টো ধৰো হয়নে 0.15 টো প্ৰায় নেগলিজিবল হয় গতিকে আমাক যদি কোনোবা এটা উষ্ণতাৰ মাপ আমাক সেলসিয়াসত দিয়া থাকে আমি কি কৰিব পাৰো কেলভিনলৈ লৈ যাব পাৰো আমি কেলভিনলৈ নিবলৈ হলে কি কৰিব লাগিব আমি তাৰ লগত কি এড কৰিব লাগিব 273 টো এড কৰি দিলে আমি তাক কিহত পাম কেলভিনত পাম ঠিক সেই ধৰণে আমাক যদি কোনোবা এটা উষ্ণতাৰ মাপ কেলভিনত দিয়া থাকে আমাক যদি সেলসিয়াসলৈ নিব লাগে তেতিয়া আমি কি কৰিম সেই কেলভিনৰ মানটোৰ পৰা আমি 273 টো বিয়োগ কৰি দিম আৰু বিয়োগ কৰি দিলে আমি সেই মাপটো কিহত পাম আমি সেলসিয়াসত পাম তোমালোকৰ কিতাপত কিছুমান কোৱেশ্চন আছে তাত বিভিন্ন ধৰণৰ উষ্ণতাৰ মাপবিলাক সেলসিয়াস দিয়া আছে সেলসিয়াসৰ পৰা তোমালোকে কেলভিনলৈ নিব লাগিব বা কেলভিনৰ পৰা তোমালোকে সেলসিয়াসলৈ নিব লাগিব এই ফৰ্মুলাটো ইউজ কৰি তোমালোকে একদম অতি সহজে তোমালোকে ৰূপান্তৰ কৰিব পাৰিবা কেলভিনৰ পৰা সেলসিয়াস আৰু সেলসিয়াসৰ পৰা কেলভিনলৈ এই ফাৰেনহাইটৰ ইয়াত যেটো একক উষ্ণতাৰ যেটো একক ফাৰেনহাইট এই ফাৰেনহাইটৰ কথা তোমালোকৰ কিতাপত নাই হলেও মই এই সেলসিয়াস আৰু ফাৰেনহাইটৰ যেটো সম্পৰ্ক হেতু মই তোমালোকক দেখাই দিছো তোমালোকে এটো মনত ৰাখিবা ফাৰেনহাইট ইকুৱেল টু 9/5 সেন্টিগ্ৰেড প্লাস 32 আমি এই ফৰ্মুলাটো ইউজ কৰি কোনোবা এটা উষ্ণতাৰ মাপ আমি কিহলৈ নিব পাৰো সেলসিয়াস আৰু ফাৰেনহাইটলৈ কনভাৰ্ট কৰিব পাৰো হয়নে আমি সেলসিয়াসৰ পৰা ফাৰেনহাইটলৈ লৈ যাব পাৰো বা আমি ফাৰেনহাইটৰ পৰা সেলসিয়াসলৈ লৈ আহিব পাৰো ঠিক আছে নেক্সটত আছে গলনাংক আৰু উতলাংক ঠিক আছে এটা গলনাংক আৰু উতলাংক আলোচনা কৰাৰ আগতে মই এটা কথা কৈ লওঁ তোমালোকক হয়তো মই আগৰ ভিডিঅ'ত এটা কথা কৈছিলো যেতিয়া আমি কোনোবা এটা পদাৰ্থক তাপ দিও হিট দিও হয়নে আমি যেতিয়া আমি তাক হিট দিও কি হয় এই পদাৰ্থটো গঠন হোৱা যিখিনি কণিকা থাকে সেই কণিকাখিনিৰ যেটো গতি শক্তিটো বাঢ়ি যায় মানে ইহঁতি কি হয় হিচৰিত হৈ যায় গতি শক্তিটো বাঢ়ি যায় গতি শক্তিটো বাঢ়ি যোৱাৰ ফলত কি হয় ইহঁতৰ মাজৰ ডিসটেন্সটো বাঢ়ি যায় হয়নে গতিকে মাজৰ ডিসটেন্সটো বাঢ়ি গলে এটা অৱস্থাৰ পৰা আনটা অৱস্থালৈ কি হয় ৰূপান্তৰ হয় হয়নে আমি যদি গোটা পদাৰ্থ এটা আমি হিট দিও আমি উষ্ণতা প্ৰয়োগ কৰোঁ উষ্ণতা প্ৰয়োগ কৰিলে কি হ'ব ই জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হৈ যাব হয়নে ঠিক সেই ধৰণে আমি জুলীয়া পদাৰ্থটাক যে আমি হিট দিও হি গেছীয় পদাৰ্থলৈ পৰিৱৰ্তন হৈ যাব এটা হে গলনাংক আৰু উতলাংক মানে কি হয় আমি তাক চাও
এতিয়া গলনাংক মানে হ'ল কোনো এক বায়ুমণ্ডলীয় চাপত হয় না বায়ুমণ্ডলীয় চাপটো কি হ'ব লাগিব হেতু কনষ্টেন্ট হৈ থাকিব লাগিব মানে হেতু একে থাকিব লাগিব যি উষ্ণতাত কঠিন পদাৰ্থ এটা গলি গৈ জলীয় অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বুলি কোৱা হয় এতিয়া আমি কোনোবা এটা পদাৰ্থৰ গলনাংক বুলি ক'লে কি বুজিম যে যিটো উষ্ণতাত কোনোবা এটা কঠিন পদাৰ্থ কি হয় গলি গৈ জলীয় অৱস্থা প্ৰাপ্ত হয় আমি সেই উষ্ণতাটো কি কম সেই পদাৰ্থটোৰ গলনাংক বুলি কম উদাহৰণস্বৰূপে এতিয়া তোমালোকে বৰফ দেখিছা হয়নে বৰফটো কি হয় বৰফটো 0 ডিগ্ৰী সেন্টিগ্ৰেডত উতলে হয়নে গতিকে সেই 0 ডিগ্ৰী সেন্টিগ্ৰেডটো হ'ব সেই বৰফৰ গলনাংক এতিয়া যদি আমাক খোলে তোমাৰ যে বৰফৰ গলনাংক কিমান বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড আমাক যেতিয়া ক'ব যে বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্ৰেড তেতিয়া আমি বুজিব লাগিব যে 0 ডিগ্ৰী সেন্টিগ্ৰেডত বৰফটো গলি কি হয় পানীলৈ পৰিৱৰ্তন হয় বা জলীয় পদাৰ্থলৈ পৰিৱৰ্তন হয় ঠিক আছে এতিয়া আমি পঢ়িম উতলাংক এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক তাৰ উতলাংক বুলি কোৱা হয় গম পাইছানে যেতিয়া এক বায়ুমণ্ডলীয় চাপত যিটো উষ্ণতাত কোনোবা এটা জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে গম পাইছানে যিটো উষ্ণতাত জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰিব সেই উষ্ণতাটোক আমি কি বুলি কম সেই পদাৰ্থটোৰ উতলাংক বুলি কম উদাহৰণস্বৰূপে আমি এতিয়া পানী আমি সকলোৱে জানো পানী কিমান ডিগ্ৰী সেন্টিগ্ৰেডত উতলে পানী 100 ডিগ্ৰী সেন্টিগ্ৰেডত উতলে হয়নে গতিকে 100 ডিগ্ৰী সেন্টিগ্ৰেডত উতলে গতিকে এই 100 ডিগ্ৰী সেন্টিগ্ৰেডটো হ'ব পানীৰ উতলাংক হয়নে যেতিয়া পানীটো 100 ডিগ্ৰী সেন্টিগ্ৰেডত আমি উতলাম তেতিয়া কি হ'ব ই উতলিবলৈ আৰম্ভ কৰিব হয়নে ইয়াত দিয়া আছে যে পানীৰ উতলাংক 373 কেলভিন আমি যদি এক সেলসিয়াছলৈ নিবলৈ হয় কি হ'ব আমি সিম্পলি ইয়াক কি কৰিব লাগিব 273 টো মাইনাস কৰিব লাগিব 273 মাইনাস কৰি দিলে কি হ'ব আমি 100 পাম গতিকে 100 ডিগ্ৰী সেন্টিগ্ৰেড মানে এই যেটো কনভাৰজন আছে যেটো কেলভিনৰ পৰা সেলসিয়াছ বা সেলসিয়াছৰ পৰা কেলভিনলৈ নিবলৈ হলে মই আগত যেটো ৰিলেচনৰ কথা কৈছিলো যেটো সম্পৰ্কৰ কথা কৈছিলো কেলভিন আৰু সেলসিয়াছৰ সেই সম্পৰ্কটো ইউজ কৰি তোমালোকে কনভাৰজনবোৰ কৰিবা নেক্সট এটা গুৰুত্বপূৰ্ণ কথা বিষয়বস্তু হৈছে লিন তাপ মানে এটা লিন তাপটো কি হয় আমি তাক চাম গম পাইছানে এটো লিন তাপটো কি হয় আমি এটা উদাহৰণ লৈ লওঁ আমি ধৰি লৈছো এটুকা বৰফ লৈছো ঠিক আছে আমি এটুকা বৰফ লৈছো আমি বৰফ টুকুৰা আমি বৰফৰ গলনাংক পাইছিলো কিমান বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড হয়নে যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া কি হ'ব বৰফটো গলিবলৈ আৰম্ভ কৰে হয়নে বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী যেতিয়া আমি বৰফটো গলাম আমি যেতিয়া বৰফটো তাপ প্ৰয়োগ কৰিম আমি যেতিয়া বৰফৰ ওপৰত তাপ প্ৰয়োগ কৰিম ই কি হ'ব ই গলিবলৈ আৰম্ভ কৰিব হয়নে গলিবলৈ আৰম্ভ কৰি কি হ'ব বস্তুটো এনেকৈ গলি যাব তোমালোকে চিত্ৰত দেখাৰ দৰে কি হ'ব বৰফটো গলি যাব হয়নে এতিয়া আমি যদি চাওঁ প্ৰথমতে বৰফটোক আমি তাপ প্ৰয়োগ কৰিলো হয়নে তাপ প্ৰয়োগ কৰাৰ পিছত কি হ'ল বৰফটো গলিবলৈ আৰম্ভ কৰিলে হয়নে এতিয়া আমি যদি চাবলৈ যাওঁ এই গলাৰ ইয়াত যেটো গলিত বৰফ আছে এই গলিত বৰফৰ উষ্ণতাটো বেছি হ'ব হয়নে এই যেটো আগতে যেটো গোটা বৰফ আছিল গোটা বৰফতকে গলিত বৰফটোৰ উষ্ণতাটো কি হ'ব লাগিছিল বেছি হ'ব লাগিছিল হয়নে কিন্তু আসলতে কথাটো হেতু নহয় কথাটো কি হয় আগতে গোটা অৱস্থাত বৰফটোৰ তাপটো আছিল 0 ডিগ্ৰী সেন্টিগ্ৰেড যেতিয়া হি গলিত অৱস্থাত থাকে ইউজ 0 ডিগ্ৰী সেন্টিগ্ৰেডে হৈ থাকে গম পাইছানে যদি আমি যদি চাবলৈ যাওঁ সিকুৱেন্সিয়ালি যদি আমি চাবলৈ যাওঁ আমি প্ৰথমতে গোটা বৰফটো আছিল আমি তাক তাপ প্ৰয়োগ কৰিলো হয়নে তাপ প্ৰয়োগ কৰি আছো হয়নে আমি ইয়াত কি কৰি আছো তাপ প্ৰয়োগ কৰি আছো তাপ প্ৰয়োগ কৰাৰ ফলত কি হৈছে বৰফটো গলিবলৈ আৰম্ভ কৰি আছে হয়নে তো গতিকে আমি যেহেতু তাপ প্ৰয়োগ কৰি আছিলো ইয়াত 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা 0 1 2 3 ডিগ্ৰী সেন্টিগ্ৰেড তেনেকে সেই গলিত বৰফখিনিৰ উষ্ণতাটো বাঢ়িব লাগিছিল কিন্তু আমি যদি থাৰ্মোমিটাৰ সহায়ত জুখি চাওঁ সেই গলিত বৰফ আৰু যিখিনি গোটা বৰফ আছিল হিহঁতৰ যেটো উষ্ণতা থাকে উষ্ণতাটো একে থাকে মানে এটো কি হয় জানানে এতিয়া আমি এই বৰফটো তাপ দিলো হয়নে বৰফটো তাপ দিয়াৰ লগে লগে কি হয় সেই তাপখিনিয়ে বৰফটো প্ৰথমতে গোটা অৱস্থাত থাকে মানে কি হয় তাত কিছুমান কণা বিলাকে এটু কণাক আকৰ্ষণ কৰি আছে হয়নে যেতিয়া আমি তাপ দি দিম সেই তাপটোৱে কি কৰে এই তাপটো শক্তি হিচাপত ব্যৱহাৰ হয় বৰফৰ যিখিনি কণিকাৰ মাজত থকা যিখিনি আকৰ্ষণ সেই আকৰ্ষণ বলটো ভাঙি দিয়াৰ ফলত কি হয় বৰফটো গলিবলৈ আৰম্ভ কৰে
ঠিক আছে সেই কাৰণে কি হয় সিহঁতৰ উষ্ণতাটো বৃদ্ধি নাপায় আমি যেটো তাপ প্ৰয়োগ কৰি আছিলো গম পাইছানে আমি ইয়াত যেটো তাপ প্ৰয়োগ কৰি আছিলো সেই তাপটো কি হয় শক্তিৰ ৰূপত ব্যৱহাৰ হয় সেই শক্তিৰ ৰূপত ব্যৱহাৰ হয় কি হয় এই বৰফটো যে গঠিত হৈছে বিভিন্ন কণিকাবোৰ সেই কণিকাবোৰৰ মাজত থকা আকৰ্ষণ বলটো কি ভাঙি দিয়ে গম পাইছানে আমি ইয়াত যেটো তাপ প্ৰয়োগ কৰিলো সেই তাপটোৱে কি হৈছে বৰফটোৰ উষ্ণতা বঢ়াই নিদিয়ে কিন্তু হি কি কৰে সিহঁতৰ মাজত থকা যিখিনি সেই কণাবোৰৰ মাজত থকা আকৰ্ষণ বলটো ভাঙি দিয়ে হয় সেই কণাবোৰৰ মাজত থকা আকৰ্ষণ বলটো ভাঙিবলৈ সেই তাপটো ব্যৱহাৰ হয় গম পাইছানে এতিয়া আমি যেটো তাপ দিলো সেই তাপটো আমি কি হৈছে আমি থাৰ্মোমিটাৰে যদি জুখি চাও থাৰ্মোমিটাৰত আমাক সেইটো ৰিডিং নিদিয়ে মানে উষ্ণতাটো বাঢ়ি না যায় কি হৈ থাকে সেই তাপ লুপ্ত হৈ থাকে গম পাইছানে আমি সেই কাৰণে সেই তাপটো কওঁ লিন তাপ গম পাইছানে সেই লিন মানে হৈছে কি আমি লিন মানে এনে যদি বুজিবলৈ যাও লিন মানে হৈছে নাইকিয়া হোৱা হয়নে এই আমি যেটো তাপ প্ৰয়োগ কৰিলো তাপ প্ৰয়োগ কৰাটো আমি বাহিৰৰ পৰা আমি কি কৈছো তাপ প্ৰয়োগ কৰি আছো কিন্তু তাপ প্ৰয়োগ কৰিছো যদিও আমি গলিত বৰফখিনিৰ উষ্ণতাটো কি হৈ আছে একে আছে আগৰ যেটো গোটা বৰফ আছিল গোটা বৰফটোৰ সৈতে একে আছিল হে হয়নে গতিকে আমি তাৰ যেটো তাপ হয় তাপটো উষ্ণতাটো বাঢ়ি না যায় সেই তাপটো কি হয় শক্তি হিচাপে ব্যৱহাৰ হয় সেই তাপ শক্তিটো এই বৰফৰ কণিকাবোৰ ভাঙিবলৈ ব্যৱহাৰ কৰা হয় গম পাইছানে এতিয়া সেই যেহেতু সেই তাপটো লুপ্ত হৈ থাকে সেই কাৰণে আমি সেই তাপটো কওঁ লিন তাপ গম পাইছানে তোমালোকে এই কথাখিনি ভালদৰে ভিডিঅ ইমান কৰি মন দি শুনিবা তোমালোকে বুজি আকৌ পাই যাবা এটা নেক্সট আহিছে বিগলনৰ লিন তাপ গম পাইছানে এটা বিগলনৰ লিন তাপনো কি হয় আমি তাক চাওঁ এটা বস্তুটা বিগলন বুলি ক'লে কি বুজো আমি যেটা গোটা পদাৰ্থ এটা গলিবলৈ আমি গোটা পদাৰ্থ এটা কি কওঁ আমি যেটা উষ্ণতা দিওঁ আমি তাপ প্ৰয়োগ কৰোঁ হি গলিবলৈ আৰম্ভ কৰে হয়নে সেই প্ৰচেছটো কয় বিগলন গম পাইছানে সেই প্ৰচেছটো কি বুলি কয় বিগলন বুলি কয় আমি যেটা বস্তুটো গলিবলৈ আৰম্ভ কৰে এটা আমি গম পা আমি লিন তাপৰ বিষয়ে পঢ়িলো যেটা বস্তুটো গলিবলৈ আৰম্ভ কৰে আমি তাত যেটো তাপ প্ৰয়োগ কৰোঁ সেই গলি থকাৰ সময়ত সেই তাপটো কিহত প্ৰয়োগ হয় সেই গোটা পদাৰ্থটোৰ যিখিনি বান্ধনি থাকে সিহঁতৰ কণিকাবিলাকৰ মাজত যেটো বান্ধন থাকে সেই বা আকৰ্ষণ থাকে সেই আকৰ্ষণ বলটো ভাঙি দিবলৈ সেই তাপটো ব্যৱহাৰ কৰা হয় হয়নে সেই তাপটোক আমি কি বুলি কওঁ লিন তাপ বুলি কওঁ এটা আমাক যদি খুঁটে বিগলনৰ লিন তাপ মানে কি হয় তেতিয়া আমি ক'ব লাগিব যে এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ এটা জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লিন তাপ বুলি কোৱা হয় গম পাইছানে যেতিয়া এক নিৰ্দিষ্ট বায়ুমণ্ডলীয় চাপ আৰু সেই পদাৰ্থটোৰ গলনাংক উষ্ণতাত গম পাইছানে যেতিয়া সেই বস্তুটো গোটা পদাৰ্থটো আমি জুলীয়া পদাৰ্থলৈ নিবলৈ যিটো পৰিমাণৰ তাপ প্ৰয়োজন হয় সেই পদাৰ্থটো তাপটোক আমি কি বুলি কম পদাৰ্থটোৰ বিগলনৰ লিন তাপ বুলি কম এটা আমাৰ নেক্সট টপিকটো হৈছে বাষ্পীভৱন ঠিক আছে এটা বাষ্পীভৱনটো কি হয় আমি তাক চাওঁ আমি গম পাইছিলো যে আমি গোটা পদাৰ্থ এটা জুলীয়া অৱস্থালৈ নিব পাৰো হয়নে আমি ঠিক ধৰণৰ জুলীয়া পদাৰ্থ এটা আমি কি হলে নিব পাৰো গেছীয় অৱস্থালৈ নিব পাৰো এটা বাষ্পীভৱন মানে হল যিকোনো উষ্ণতাত গমছানে যিকোনো উষ্ণতাত জুলীয়া পদাৰ্থ এটা গেছীয় পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ বাষ্পীভৱন বুলি কওঁ ঠিক আছে যিকোনো উষ্ণতাত যেতিয়া জুলীয়া পদাৰ্থ এটা গেছীয় পদাৰ্থলৈ ৰূপান্তৰিত হৈ যাব আমি তেতিয়া তাক কি বুলি কম সেই প্ৰচেছটো কি বুলি কম বাষ্পীভৱন বুলি কম এই বাষ্পীভৱন প্ৰচেছটো কি হয় প্ৰক্ৰিয়াটো কি হয় বহুত লেহেমীয়া প্ৰক্ৰিয়া হয় গম পাইছেনে এটো বহুত লেহেমীয়া প্ৰক্ৰিয়া হয় ঠিক আছে এতিয়া এই বাষ্পীভৱনৰ কাৰকবোৰ আমি আলোচনা কৰিম এটা বাষ্পীভৱনে কি কাৰকৰ ওপৰতনো নিৰ্ভৰ কৰে ঠিক আছে এতিয়া তৰলৰ পৃষ্ঠকালিখন যদি বাঢ়ি যায় কোনো এটা তৰলৰ পৃষ্ঠকালি যদি বাঢ়ি যায় মানে যেটো সাৰফেস এৰিয়াৰ কথা কৈছো আমাৰ যেটো সাৰফেস পৃষ্ঠকালিৰ কথা কৈছো যদি তৰলৰ পৃষ্ঠকালি বাঢ়ি যায় তেতিয়া কি হয় বাষ্পীভৱন যেটো প্ৰচেছ হয় সেই বাষ্পীভৱনৰ প্ৰক্ৰিয়াটো বাঢ়ি যায় মানে বাষ্পীভৱন বেছিকৈ হ'ব গম পাইছানে আমি জানো যে বাষ্পীভৱনটো কি হৈছে বাষ্পীভৱনটো হৈছে এটা পৃষ্ঠ প্ৰক্ৰিয়া হয়নে আমি এইটো হৈছে সাৰফেস ফেনোমেনন ই কি হয় বাষ্পীভৱনটো ক'ৰ পৰা আৰম্ভ হ'ব ই তৰল বস্তুটোৰ পৃষ্ঠৰ পৰা আৰম্ভ হ'ব হয়নে গতিকে আমি কি বুলি কওঁ পৃষ্ঠ প্ৰক্ৰিয়া বুলি কওঁ এটা বস্তুটো এটা তৰল পদাৰ্থ এটা গেছীয় পদাৰ্থলৈ পৰিৱৰ্তিত হ'বলৈ হ'লে কি হ'ব লাগিব ইয়াৰ পৃষ্ঠখনৰ পৰা যিখিনি তৰল অণু থাকে সেইখিনি কি হ'ব গেছীয় অণুলৈ ৰূপান্তৰ হ'ব সেই কাৰণে আমি ইয়াক কওঁ পৃষ্ঠ প্ৰক্ৰিয়া
এতিয়া যদি সেই তৰলৰ পৃষ্ঠকালিটো বাঢ়ি যায় কি হয় বাষ্পীভৱনৰ পৰিমাণটো বাঢ়ি যায় হয়নে বাষ্পীভৱনটো বেছিকৈ বাঢ়ি যায় এতিয়া তোমালোকে যে কাপোৰ কানি শুকুৱা হয়নে তোমালোকে ৰ'দত কাপোৰ দিয়া ৰ'দত কাপোৰখন মেলি দিওঁতে তোমালোকে বহলাই মেলি দিয়া হয় নাই বহলাই কিয় মেলি দিয়া সোনকালে শুকাবৰ বাবে আমি যদি কাপোৰটো থুপাই কুচাই যদি মেলি দিওঁ তেতিয়া কি হ'ব সেই কমকৈ শুকাব যদি আমি কাপোৰখন যদি বহলাই মেলি দিওঁ কি হ'ব ই বেছিকৈ শুকাব আমি সেই তাৰ পৰাই গম পাওঁ যে তৰলৰ পৃষ্ঠকালি বাঢ়িলে কি হয় বাষ্পীভৱনৰ পৰিমাণটো বাঢ়ি যায় ঠিক আছে এতিয়া নেক্সট আহিলে উষ্ণতা বৃদ্ধি হ'লে কি হয় যেতিয়া উষ্ণতা বৃদ্ধি পায় তেতিয়া বাষ্পীভৱনটো বাঢ়ি যায় কিয় বাঢ়ি যাব বাৰু উষ্ণতা বৃদ্ধি হ'লে সেই তৰলৰ যিখিনি কণিকা থাকিব কণিকাখিনিৰ আকৰ্ষণ বলটো ভাঙি যাব যিমানে আকৰ্ষণটো কিয় ভাঙিব কাৰণ কণিকাবিলাকৰ যিটো গতিশক্তি থাকে গতিশক্তিটো বাঢ়ি যাব গতিশক্তিটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব ইয়াৰ বাষ্পীভৱনৰ পৰিমাণটো বাঢ়ি যাব হয়নে এতিয়া নেক্সট আমি চাম বায়ুৰ আৰ্দ্ৰতা এতিয়া বায়ুৰ আৰ্দ্ৰতাইনো কেনেধৰণে বাষ্পীভৱনৰ ওপৰত প্ৰভাৱ পেলায় এতিয়া আৰ্দ্ৰতা মানে কি বুজো আমি বায়ুৰ আৰ্দ্ৰতা মানে কি হয় সেই বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণটোকে আমি কি বুলি কম আৰ্দ্ৰতা বুলি কওঁ এতিয়া সেই আৰ্দ্ৰতাটো যদি বাঢ়ি যায় কি হৈ যায় আৰ্দ্ৰতা বাঢ়ি গ'লে কি হয় বাষ্পীভৱনৰ যিটো প্ৰক্ৰিয়া হয় সেইটো কমি যায় এতিয়া সেইটো কথা চাবলৈ হ'লে এতিয়া আমি তোমালোকে গ্ৰীষ্মকালি আমি যদি কাপোৰখন মেলি দিওঁ কমকৈ শুকায় কিন্তু সেই তুলনাত যদি আমি ঠাণ্ডাকালি যদি আমি কাপোৰখন ৰ'দত মেলি দিওঁ সোনকালে শুকায় কেলৈ শুকায় কাৰণ গ্ৰীষ্মকালি আৰ্দ্ৰতাটো বেছি থাকে আৰ্দ্ৰতাটো বেছি থকাৰ কাৰণে যিটো বাষ্পীভৱনৰ পৰিমাণটো কম হৈ যায় কিন্তু যেতিয়া ঠাণ্ডা দিন হয় ঠাণ্ডা দিনত বায়ুত আৰ্দ্ৰতাটো কমি থাকে আৰ্দ্ৰতাটো যেতিয়া কমি থাকে বাষ্পীভৱনৰ প্ৰক্ৰিয়াটো বাঢ়ি যায় গম পাইছানে নেক্সট কাৰকটো হৈছে বতাহৰ গতিবেগ মানে যেতিয়া বায়ুত বতাহৰ গতিবেগটো বাঢ়ি যায় তেতিয়া এই বাষ্পীভৱনৰ প্ৰক্ৰিয়াটো বাঢ়ি যায় গম পাইছেনে যদি বায়ুত বতাহৰ গতিবেগটো বাঢ়ি যায় কি হ'ব তেতিয়া যিখিনি জলীয় বাষ্প থাকে জলীয় বাষ্পখিনি আঁতৰি যাব যদি জলীয় বাষ্পখিনি আঁতৰি যায় জলীয় বাষ্পখিনি আঁতৰি গ'লে কি হ'ব বায়ুত থকা আৰ্দ্ৰতাটো কমি যাব আৰ্দ্ৰতাটো কমি গ'লে কি হ'ব বাষ্পীভৱন প্ৰক্ৰিয়াটো কি হৈ যাব বাঢ়ি যাব হয়নে চিম্পল কথা গতিকে আমি বাষ্পীভৱন মানে কি গম পালোঁ বা এতিয়া বাষ্পীভৱনে ডিপেণ্ড কৰা বা কাৰকবোৰ কি কিনো হয় আমি সেইসমূহ আলোচনা কৰিলোঁ হয়নে এতিয়া আমি নেক্সট পঢ়িম বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে ঠিক আছে এতিয়া যেতিয়া কোনোবা তৰল পৃষ্ঠত বাষ্পীভৱন হয় বাষ্পীভৱন হ'লে কি হয় সেই পৰিৱেশটো ঠাণ্ডা হৈ যায় গতিকে ঠাণ্ডানো কিয় হয় আমি সেইটো চাম তোমালোকে সেইটো যদি চাবলৈ হয় কি হ'ব তোমালোকে যদি কি কৰা তোমালোকে যদি এটা মুকলি পাত্ৰ না এটা পাত্ৰত যদি অলপ পানী থৈ দিয়া সেই পানীখিনি অটোমেটিক্যালি কি হৈ থাকিব বাষ্পীভৱন হৈ থাকে মানে তাৰ সেইখিনি বাষ্পীভৱন হৈ যাব গম পাইছানে সেই বাষ্পীভৱন হ'লে কি হ'ব ধৰি লৈছোঁ আমি এটা পাত্ৰত পানী থৈ দিছোঁ ঠিক আছে পানী থৈ দিছোঁ তাৰ পৰা কি হৈ আছে বাষ্পীভৱন হৈ আছে হয়নে বাষ্পীভৱন হৈ থাকিলে কি হ'ব বাষ্পীভৱন হ'লে কি হ'ব এই যিখিনি ইয়াৰ যিটো তৰলৰ লেভেল আছিলে মানে আমাৰ যিটো পানীৰ লেভেল আছিলে সেই লেভেলটোৰ পৰা এই কণাবিলাক কি হ'ব উৰি যাব আমি এই যেতিয়া উৰি যোৱা প্ৰচেছটোকে আমি কি বুলি ক'ম বাষ্পীভৱন বুলি ক'ম এতিয়া এই কণাবিলাক যেতিয়া উৰি যাবলৈ হয় কণাবিলাক উৰি যাবলৈতো আমাক এটা শক্তি লাগিব হয়নে এতিয়া ওপৰলৈ উৰি যোৱা এই কণাবিলাকে এইটো কণাক যেতিয়া ইহঁতৰ মাজত যিটো আকৰ্ষণটো যদি বলটো যদি আমি ভাঙি দিবলৈ আমাক কি লাগিব শক্তি লাগিব আমি শক্তিটো ক'ৰ পৰা পাম শক্তিটো আমি কি ক'ৰ পৰা তাপৰ পৰা পাম গতিকে সেই তাপটো ক'ৰ পৰা পাম আমি সাৰাউণ্ডিঙৰ পৰা পাম আমাৰ চাৰিওকাষে থকা যিখিনি তাপ আছিলে সেই তাপখিনি কি হয় ইয়াত ইউজ হৈ যায় সেই তাপখিনি ইউজ হৈ গ'লে কি হয় তাপখিনি ইউজ হোৱাৰ পিছত ইয়াৰ যিখিনি কণিকাবিলাক বান্ধ খাই থাকে সেই বান্ধ খাই থকা কণিকাখিনি কি হয় বাষ্প আকাৰে উৰি যায় গম পাইছানে আমি এইটোকে বাষ্পীভৱন বুলি কওঁ হয়নে এই সাৰাউণ্ডিঙত থকা যিখিনি তাপ আছিলে তাপখিনিটো ইউজ কৰিলে গতিকে সাৰাউণ্ডিঙত থকা তাপখিনি কি ইউজ কৰিলে শক্তি হিচাপত ইউজ কৰিলে হয়নে চাৰিওকাষে থকা যিখিনি তাপ আছিলে তাপখিনি কি হিচাপত ইউজ কৰিলে শক্তি হিচাপত ইউজ কৰিলে গতিকে তাপখিনি যেতিয়া ইউজ হৈ গ'ল গতিকে পৰিৱেশটো অট'মেটিকলি কি হ'ব ঠাণ্ডা হৈ যাব হয়নে সেইকাৰণে আমি কওঁ যে বাষ্পীভৱনে ঠাণ্ডা কৰে এতিয়া আমি যদি চাওঁ আমাৰ পৰা গৰম উঠি যোৱাৰ পিছত যদি আমি পূৰা ঘামি দিয়াৰ পিছত আমাৰ শৰীৰটো শীতল পৰি যায় গম পাইছেনে শৰীৰটো শীতল পৰি যায় কিয় শীতল পৰি যায় জানানে ধৰি লৈছোঁ তোমালোকৰ এখন স্কিনখন গম পাইছেনে এইখন হৈছে তোমালোকৰ ছালখনৰ তলত কি আছে আমাৰ ঘৰ্মগ্ৰন্থিবিলাক আছে হয়নে যাক আমি ইংলিছত কওঁ চুইট গ্লেণ্ড এতিয়া তোমালোকে ঘামিবলৈ জাষ্ট আৰম্ভ কৰিছা হয়নে তোমালোকে ইয়াৰ পৰা এই ঘৰ্মগ্ৰন্থিয়ে যিখিনি ঘামখিনি ইয়াৰ পৰা নিঃসৰণ কৰিব সেই ঘামখিনি গৈ ক'ত লাগি থাকিব তোমালোকৰ ছালত লাগি থাকিব হয়নে
তোমাৰ স্কিনত লাগি থাকিব ঘামখিনি এটা এই ঘামখিনি যেতিয়া তোমালোকে ইভাপৰেশ্যন হ'বলৈ হয় মানে ঘামখিনি যেতিয়া তোমালোকে বাষ্পীভৱন হ'বলৈ হ'ব নিশ্চয় ইয়াত শক্তি লাগিব এটা সেই শক্তিখিনি ক'ৰ পৰা ইউজ কৰিব হয় ই সাৰাউণ্ডিঙৰ পৰা ইউজ কৰিব হয়নে ইয়াৰ চাৰিওকাষে থকা পৰিৱেশটোৰ পৰা ইউজ কৰিব নহলে হি ক'ৰ পৰা ইউজ কৰিব হি বডিৰ পৰা আমাৰ শৰীৰটো তাপ থাকে গতিকে সেই শক্তিখিনি আমাৰ শৰীৰত থকা তাপখিনি ইউজ কৰিব গতিকে ই কি কৰিব ইয়াৰ ওচৰত দুটা অপচন থাকিব প্ৰথমটো অপচন আছে হি এই যিখিনি ঘাম আছিলে ঘামখিনি বাষ্পীভৱন হ'বলৈ হ'লে ই চাৰিওকাষৰ যিখিনি তাপ আছিলে সেইখিনি ইউজ কৰিব নহলে আমাৰ যিখিনি শৰীৰৰ তাপ আছিলে সেইখিনি হি ইউজ কৰিব গম পাইছেনে এতিয়া কি হয় আমাৰ শৰীৰত ইমান যথেষ্টখিনি তাপ জমাই হৈ আছে হয়নে সেই শৰীৰৰ তাপখিনি হি ইউজ কৰি দিয়াৰ ফলত কি হয় এইবিলাক এই যিখিনি পানীৰ অণু থাকিব যিখিনি ঘাম থাকে সেই ঘামখিনি কি হয় বাষ্প আকাৰে বাষ্পীভৱন হৈ যায় উৰি গুচি যায় মানে গেছীয় পদাৰ্থলৈ উৰি গুচি যায় যিহেতু আমাৰ শৰীৰত থকা তাপখিনি ক'ত ইউজ হ'ল এইখিনি বাষ্প এই ঘামখিনি বাষ্প আকাৰে ওলাই যোৱাত ইউজ হৈ গ'ল তাপখিনি গতিকে শৰীৰৰ তাপখিনি অলৰেডি ইউজ হৈ গ'ল গতিকে শৰীৰৰ তাপখিনি নাইকিয়া হৈ গ'ল মানে শৰীৰৰ তাপখিনি নাইকিয়া হৈ গ'ল মানে কি হৈ গ'ল আমাৰ শৰীৰটো ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিলে হয়নে গতিকে আমি তাৰ সেই প্ৰচেছটোৰ পৰা ক'ব পাৰোঁ যে বাষ্পীভৱনে আমাক কি কৰে ঠাণ্ডা কৰে ঠিক আছে নেক্সট তোমালোকৰ কিতাপত এটা আছে যে আমি গৰম কালি কপাহী কাপোৰ কিয় পিন্ধো ঠিক আছে মইতো স্লাইডত লিখিবলৈ থাকি গ'ল কিন্তু মই তোমালোকক কৈ দিছোঁ আমি গৰম কালি যে কপাহী কাপোৰ পিন্ধো আমি কপাহী কাপোৰ কিয় পিন্ধিব লাগে গম পাইছেনে এতিয়া গ্ৰীষ্মকালি কি হয় গ্ৰীষ্মকালি আমাৰ শৰীৰটো আমাৰ বহুত ঘাম ওলায় হয়নে গ্ৰীষ্মকালি আমাৰ শৰীৰটো বহুত ঘাম ওলায় তো ঘাম ওলোৱাৰ পিছত কি হয় সেই ঘামখিনি আমি যদি কপাহী কাপোৰ পিন্ধো সেই ঘামখিনি কি হয় কাপোৰতে শোষণ কৰি লয় হয়নে কাপোৰতে শোষণ কৰি লোৱাৰ পিছত কি হ'ব সেইখিনিতো বাষ্পীভৱন হ'ব লাগিব সেই বাষ্পীভৱন হ'বলৈ হ'লে কি হ'ব লাগিব ই যিখিনি সাৰাউণ্ডিং বা বডিৰ পৰা আমাৰ শৰীৰৰ পৰা তাপখিনি শোষণ কৰিব লাগিব মানে ইউজ কৰিব লাগিব সেই তাপখিনি ইউজ কৰি সেই আমাৰ কাপোৰত লাগি থকা ঘামখিনি বাষ্পীভৱন আকাৰে উলিয়াই দিয়ে গম পাইছেনে আমি যে গৰম কালি কপাহী কাপোৰ পিন্ধিব লাগে সেই কাৰণে পিন্ধিব লাগে বুজিছানে কপাহী কাপোৰ পিন্ধিলে ঘামটো বেছি শোষণ হ'ব আৰু যেতিয়া ঘামটো বেছিকৈ শোষণ হ'ব বাষ্পীভৱন হ'ব লাগিব বাষ্পীভৱন হ'বলৈ হ'লে তাক তাপ শক্তিৰ প্ৰয়োজন বেছি হ'ব আৰু তাপ শক্তিৰ প্ৰয়োজন যিমান হ'ব আমাৰ যিখিনি শৰীৰত তাপ থাকিব তাপখিনি কি কৰিব সেই বাষ্পীভৱন হোৱাত সহায় কৰিব গতিকে শৰীৰৰ তাপখিনি কি হ'ল বাষ্পীভৱন হোৱাত সহায় হ'ল গতিকে আমাৰ কি হ'ব শৰীৰটো কি হ'ব যাব শীতল পৰি যাব মানে ঠাণ্ডা হৈ যাব গম পাইছানে তোমালোকৰ কিতাপত এইটো আছে গতিকে তেনেকুৱা তোমালোকৰ এইটো কুৱেশ্যনো আহে যে আমি গ্ৰীষ্মকালি কিয় কপাহী কাপোৰ পিন্ধো গম পাইছানে তেতিয়া তোমালোকে এই বাষ্পীভৱনৰ যিটো কনচেপ্ট আছে সেইটো তোমালোকে আনিব লাগিব ঠিক আছে নেক্সট আহিছে নেক্সট মানে এইটো মই আগতে আলোচনা কৰিব লাগিছিলে চাপৰ তাৰতম্যৰ প্ৰভাৱ হয়নে এইটো মই আগতে আলোচনা কৰিব লাগিছিলে আলোচনা কৰা নহ'ল গতিকে মই ইয়াত আলোচনা কৰি দিছোঁ আমি আগতে কি পঢ়ি আছিলোঁ আমি পদাৰ্থ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ নিবলৈ হ'লে কি কৰোঁ আমি তাক উষ্ণতাৰ যিটো তাৰতম্য থাকে উষ্ণতাটো আমি চেঞ্জ কৰি দিওঁ হয়নে হয় আমি উষ্ণতাটো বঢ়াই দিওঁ বা উষ্ণতাটো কমাই দিওঁ এতিয়া চাপৰ তাৰতম্যৰ প্ৰভাৱ মানে কি হ'ল আমি সেই পদাৰ্থটো চাপ প্ৰয়োগ কৰি আমি ইয়াক এটা পদাৰ্থৰ পৰা আন এটা অৱস্থালৈ নিব পাৰোঁ নেকি আমি তাক চাম ঠিক আছে এইটো চাবলৈ হ'লে তোমালোকে এটা কণ্টেইনাৰ ল'ব লাগিব গম পাইছেনে কণ্টেইনাৰত অলপ তোমালোকে গেছ লৈ ল'লা ঠিক আছে মইতো তোমালোকক দেখাই দিছোঁ তোমালোকে এটা কণ্টেইনাৰ ল'লা ঠিক আছে কণ্টেইনাৰ লোৱাৰ পিছত ইয়াত তোমালোকে কিছুমান গেছ লৈ ল'লা ঠিক আছে গেছ লোৱাৰ পিছত কি হৈছে তোমালোকে এটা পিষ্টন ওপৰেদি ভৰাই দিলা গম পাইছানে এটা পিষ্টন ভৰাই দিলা এতিয়া তোমালোকে যদি পিষ্টনে সেই গেছটোক তোমালোকে যদি ঠেলি দিয়া গম পাইছানে তোমালোকে যদি সেই পিষ্টনে গেছৰ তললৈ ঠেলি দিয়া তেতিয়া কি হ'ব এই যিখিনি গেছ মলিকুল আছিলে সেইখিনি চাপ খাই আহিব তললৈ হয়নে ইয়াত যিখিনি গেছ মলিকুল আছিলে তললৈ কি হয় এই ছবিটো মন কৰাচোন ওপৰত ইমানলৈকে আছিলে ইয়াত তললৈ কি হ'ল পিষ্টনে যেতিয়া আমি ঠেলি দিলোঁ এই কি হৈ গ'ল তললৈ চাপ খাই আহিলে হয়নে আমি প্ৰেছাৰ দিয়াৰ পিছত চাপ দিয়াৰ পিছত কি হ'ল ই তললৈ চাপ্ৰেছ হৈ গ'ল মানে চাপ খাই আহিলে তো চাপ খাই অহাৰ পিছত ইয়াত কি পৰিৱৰ্তন হ'ল চোৱাচোন ইয়াত প্ৰথমতে যিখিনি গেছৰ কণা আছিলে এই কণাখিনিৰ দূৰত্বটো কিমান আছিলে বেছি আছিলে যেতিয়া আমি তললৈ চপাই দিলোঁ সিহঁতৰ এই অণুবিলাকৰ যিটো সিহঁতৰ কণাবিলাকৰ যিটো ডিষ্টেঞ্চ বা দূৰত্ব সেইটো কমি গুচি গ'ল হয়নে যেতিয়া সিহঁতৰ ডিষ্টেঞ্চটো কমি গুচি গ'ল ই কি আমি আগতে পঢ়িছিলোঁ কি হয় আমি যিবিলাক জুলীয়া পদাৰ্থ থাকে জুলীয়া পদাৰ্থবিলাকৰ কণাবিলাকৰ যেটো ডিসটেন্স হয় এটো বহুত কম হয় হয়নে গটিকে আমি চাপ প্ৰয়োগ কৰি দিয়াৰ লগে লগে হিহঁতৰ কণিকাবিলাকৰ মাজৰ দূৰত্বটো কমি গ'ল কমি যোৱাৰ পিছত কি হৈ যাব জুলীয়া পদাৰ্থলৈ কি হৈ যাব
পৰিণত হৈ যাব বা ৰূপান্তৰ হৈ যাব গতিকে আমি কোনোবা এটা গেছক আমি যদি চাপ প্ৰয়োগ কৰোঁ চাপ প্ৰয়োগ কৰি কি কৰিব পাৰোঁ আমি ইয়াক জুলীয়া পদাৰ্থলৈ লৈ যাব পাৰোঁ ঠিক সেইধৰণে আমি যদি লিকুইডটো আমি যদি জুলীয়া পদাৰ্থক যদি আমি অত্যাধিক চাপ দি দিওঁ তেতিয়া মলিকুলখিনি যিখিনি কণা থাকিব কণাখিনিৰ মাজৰ দূৰত্বটো আৰু কমি যাব আৰু কমি গ'লে কি হ'ব ই গোটা পদাৰ্থ হৈ যাব হয়নে আমি ঠিক সেইদৰে কোনোবা এটা পদাৰ্থক আমি চাপ প্ৰয়োগ কৰি ইয়াৰ অৱস্থাটো আমি পৰিৱৰ্তন কৰিব পাৰোঁ ঠিক আছে এটা তোমালোকে এটা কৰোনাৰ সময়ত তোমালোকে অক্সিজেন সিলিন্ডাৰ যে অক্সিজেন যে লৈ যাবলগীয়া হয় সেই অক্সিজেনবিলাক জেনেৰেলি কি ফৰ্মত নিয়ে গম পোৱা নাই সেইখিনি তোমালোকে লিকুইড ফৰ্মত লৈ যায় সেইখিনি কম্প্ৰেছ ফৰ্মত লৈ যায় গম পাইছানে সেই গেছ ফৰ্মত নিবলৈ গেছৰ অৱস্থাত নিবলৈ হ'লে কি হয় সিহঁতৰ অলপ অসুবিধা হয় সিহঁতক কি হয় সিহঁতক চাপ দিয়া হয় চাপ দি সিহঁতক কি কৰা হয় কম্প্ৰেছ কৰি লিকুইডলৈ লৈ যোৱা হয় গতিকে ইথাৰ পৰা ইথাইলৈ নিবলৈ হ'লে সেই গেছখিনি লিকুইড ফৰ্মত লৈ যায় গম পাইছানে গতিকে আমি চাপ প্ৰয়োগ কৰি আমি কি কৰিব পাৰোঁ কোনোবা এটা পদাৰ্থ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ লৈ যাব পাৰোঁ বুজি পালানে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি প্ৰথম লেসনটো যেটো আমাৰ চাৰিওকাষৰ বস্তুবোৰ প্ৰতিটো কনসেপ্ট মই আলোচনা কৰিছো বুলি ভাবিছো ইয়াত থকা প্ৰতিটো বিষয়বস্তু মই আলোচনা কৰিলো গতিকে তোমালোকে ভিডিওটো ভালদৰে চাবা যদি ভাল লাগে তোমালোকে শেয়াৰ কৰিবা আৰু ঠিক আছে থ্যাংক ইউ